2019 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলৰ বাবে সেবাই তেওঁলোকৰ ৱেবছাইট www.sebaonline.org -ৰ জৰিয়তে যোৱা 8 অক্টোবৰ 2018 ইং তাৰিখে এখন জাননী প্ৰেৰণ কৰিছে। জাননীখনত 2019 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলৰ পৰীক্ষাৰ প্ৰমাণপত্ৰ পূৰণৰ মাচুলৰ সবিশেষ বিৱৰণ উল্লেখ আছে। জাননীখনত উল্লেখ থকা মতে এক্সামিনেশ্যন ফিজ 650 টকা পাৰ কেণ্ডিডেট, চেণ্টাৰ ফিজ 300 টকা পাৰ কেণ্ডিডেট, প্ৰেক্টিকেল এক্সামিনেশ্যন ফিজ 150 টকা পাৰ কেণ্ডিডেট আৰু এনুৱেল ৰিকগনাইজেশ্যন ফিজ 800 টকা পাৰ স্কুল। অৰ্থাৎ প্ৰতিজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ প্ৰমাণপত্ৰ পূৰণৰ বাবে ভৰিব লাগিব 1100 টকাকৈ আৰু প্ৰতিখন বিদ্যালয়ে ভৰিব লাগিব 800 টকাকৈ, যিটো আন বছৰৰ তুলনাত বহুত বেছি। আৰু 2019 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলৰ বাবে বেয়া খবৰ। শেষত সেবাই জনাইছে যে যিসকল পৰীক্ষাৰ্থীৰ ঘৰত BPL কাৰ্ড আছে, অৰ্থাৎ ঘৰত কাৰো চৰকাৰী চাকৰি নাই, তেওঁলোকক কিছু পৰিমাণে মাচুল ৰেহাই দিয়া হ'ব, কিন্তু সম্পূৰ্ণ নহয়, যাৰ বাবে পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ ঘৰৰ BPL কাৰ্ডৰ জেৰক্স কপি আৰু গছপুলি ৰোপণ কৰা ফটো বিদ্যালয়ত জমা দিব লাগিব বুলি জাননীখনত উল্লেখ আছে। আপোনালোকে সেবাৰ ৱেবছাইট www.sebaonline.org -ৰ পৰা নটিচখন ডাউনলোড কৰি চাব পাৰে। ইয়াৰ উপৰিও এইবাৰ সেবাই নতুনকৈ 6টা পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰিছে। পৰীক্ষা কেন্দ্ৰসমূহৰ নাম হ'ল ক্ৰমে চিচিমুখ HS স্কুল, ৰতনপুৰ হাই স্কুল, বৰুফেলা হাই স্কুল, পংকা RS হাই স্কুল, কাৰকক হাই স্কুল আৰু শ্ৰীগৌৰী হাই স্কুল। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই কিবা শিকিলে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক।